हेलो गाइस, কি খবৰ আপোনালোক? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আৰু আজি সানডে মোৰ অফ ডে আছে, সেইটো কাৰণে ভাবিছোঁ অকণমান ওলাই যাম বুলি। আৰু সেই খুৰাৰ লগত অকণমান ওলাই যাম নাৰংগী ফালে। চাই থাকিব ভিডিঅ'টো। এতিয়া আমি গৈ আছোঁ, কিন্তু খুৰাই ক'ত লৈ যায় আছে নাজানো। আৰু প্ৰথমতে কৈছিলে নাৰংগী ফালে ফুৰিব যাম বুলি, আৰু বাকীটা ক'ত লৈ যায় নাজানো। চাই থাকিব ভিডিঅ'টো। আৰু এই ব্ৰিজখন যিদিনাখনে অপেনিং হৈছিলে সেইদিনাখনে খুৰাই মোক ইয়াতে লৈ আহিছিলে। আৰু ইয়াত চাওকচোন, ব্ৰিজখনৰ কাষেৰে কি ধুনীয়াকৈ ছবিবিলাক আঁকি দিছে। তাৰ লগতে ইয়াতে ঠাইবোৰৰ নাম মেনশ্যন কৰি দিছে আৰু কালচাৰেল পিকচাৰবিলাক দিছে। সেইটো কাৰণে বহুত ধুনীয়া লগা হৈছে ব্ৰিজখন। আহালৈকে আন্ধাৰে হৈ গ'ল, নহ'লে আৰু ধুনীয়াকৈ দেখা গ'ল। আহালৈকে আন্ধাৰে হৈ গ'ল, নহ'লে আৰু ধুনীয়াকৈ দেখা গ'ল। দেৰি হৈ গ'ল। আমি প্ৰায় 3টামান বজাত ওলাব লাগিছিলে, তেতিয়া আমি ধুনীয়াকৈ দেখা পালোঁ হয়। কাৰণ আমি উভতি অহালৈকে গোটেই সন্ধিয়াই হৈ যাব। আৰু আমি ৰুমৰ পৰা ওলাইছিলোঁ 5টামান বজাত ওলাইছিলোঁ, সেইটো কাৰণে মানে এইখিনি আহি পোৱালৈকে সন্ধিয়াই হৈ গ'ল। এতিয়া আমি সোণাপুৰ টাউন আহিয়ে পালোঁ। ইয়াতে দোকান এখন বিচাৰি আছোঁ। দোকানত কিবা এটা খাই আমি ৰুমৰ ফালে ওলাই যাম, আৰু ইয়াতে বেছি টাইম নাথাকোঁ। আৰু ৰুম পাওঁতে বহুত ৰাতি হৈ যাব যদি ইয়াতে আমি অকণমান সময় থাকোঁ। আৰু আমি ৰুমত গৈ আছিলোঁ, যাই থাকোঁতে ৰাস্তাত দেখা পালোঁ ইয়াতে ওচৰতে বাণিজ্য মেলা হৈ আছে। তাকে ভাবিলোঁ সোমাই যাওঁ, কি আছে চাই যাওঁ বাণিজ্য মেলা। মেলাৰ ভিতৰত সোমাই আহিলোঁ। বাকী ইয়াতে তেনেকৈ চাব লগা বস্তু নাই। আমাৰ লোকেল মাৰ্কেটত যেনেকুৱা বস্তু আছে প্ৰায় তেনেকুৱা বস্তুৱে আছে, তেনেকৈ ল'ব লগা বস্তু নাই। যদিও ইয়াৰ পৰা খুৰাৰ কাৰণে কিবা এটা ল'লোঁ আৰু মোৰ কাৰণে এটা টপ ল'লোঁ। তেনেকৈ লৈ কিনে আমি আকৌ আহিলোঁ। ল'বা নেকি তুমি? লাগে যদি লৈ লোৱা। পূৰা ওলাই আহি অকণমান ওচৰতে আৰু দোকান এখন আছে, তাতে খালোঁ আমি। পূৰা জিলাপিও খোৱাত ব্যস্ত। এতিয়া আমি ৰুমৰ ফালে গতি কৰিছোঁ। এতিয়া আৰু বেছি টাইম নাথাকোঁ, পূৰা চিধাই গুৱাহাটী যাম। আৰু এতিয়া মাজতে মই এটা কথা ক'ব খোজোঁ যে যেতিয়া মই প্ৰথম ইউটিউব চেনেলটো খুলিছিলোঁ, তেতিয়া মোৰ ভাইটি কেইজনমান ফ্ৰেণ্ড যিয়ে অসমৰ নহয়, অসমৰ বাহিৰৰ হয়, তেওঁলোকে মানে মোক কয় যে বা তুমি হিন্দীত ভিডিঅ' বনোৱা, কিন্তু হিন্দীত ভিডিঅ' বনোৱাটো মোৰ কাৰণে পচিবল নহয়। সেইটো কাৰণে মই ইয়াতে হিন্দীতে মই অকণমান কথা ক'ব খুজিছোঁ যে भाई लोग, तुम लोग अगर असम नहीं आए घूमने के लिए, अगर आप इंडिया का बाहर सब जगह घूम लिया और असम नहीं आया, तो मैं तुम लोगों को बोलना चाहती हूँ कि प्लीज़ तुम लोग असम आओ, असम घूमो। असम बहुत खूबसूरत जगह है। अगर तुम लोग बाहर का सब जगह घूम लिया और असम नहीं घूमा, तो बहुत खूबसूरत प्लेस आप लोग मिस कर रहे हो। इसीलिए प्लीज़ आओ, असम घूमो। मैं हमेशा यही बोलूँगी, और मेरा यह आशा है कि असम घूम के आप सबको बहुत अच्छा लगेगा। तो আমি এতিয়া গৈ আছোঁ ৰুম। বেছি দেৰি নাই আৰু ৰুম যাই পাম, প্ৰায় আৰু 10 মিনিটমান লাগিব। তাৰপিছত ৰুম যাই পাম। আৰু এই ভিডিঅ'টো মই আজি আপলোড নকৰোঁ, কাৰণ আজি একেবাৰে সময় নহ'ব। ৰুমত গৈ ভাত পানী বনাব লাগিব। বাকী মোৰ অহাকালি অফিচ আছে।
এই ভিডিঅ'টো পাব আপোনালোকে মানডে ৰাতি পাব। মই অফিচৰ পৰা আহি ভিডিঅ'টো এডিটিং কৰি ৰাতি আপলোড কৰি দিম। বাকী যদি ভাল পালে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভুলে যায়